পেঙেৰী চুকাফা ভৱনত তিনিচুকীয়া জিলাৰ বিহু সুৰক্ষা সমিতিৰ তত্বাৱধানত পেঙেৰী আঞ্চলিকৰ উদ্যোগত জিলাৰ মহিলা মঞ্চৰ সহযোগত জিলাৰ ভিত্তিত বিয়ানাম প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। ইয়াত ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা বিভিন্ন দল আহি আমাৰ ইয়াত উপস্থিত হৈছেহি। যিটো নেকি আমাৰ বিয়ানাম গাঁৱে প্ৰচলিত হৈ আছে যদিও কিছু ক্ষেত্ৰত মানে ম্লান হৈছে। সেই হেতুকে আমি এই বিয়ানামবিলাক চৰ্চা হওক, সকলোৱে জানক, বিয়ানামবিলাক যাতে প্ৰভাৱ পৰক তাৰ মানসিকতাৰে আমি এইটো অঞ্চল সামৰি বিয়ানাম প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ, যাতে এই অনুষ্ঠানটো ভালকৈ হৈ যায় তাৰ কামনা কৰি মোৰ সমূহ দুআষাৰ ইমান। বিহু সুৰক্ষা সমিতি অসমৰ তিনিচুকীয়া জিলা সমিতিৰ মহিলা মঞ্চৰ উদ্যোগত আৰু পেঙেৰী মাধৱপুৰ এইফালে বুঢ়ীডিং আঞ্চলিক মহিলা মঞ্চৰ উদ্যোগত তিনিচুকীয়া জিলাৰ ভিতৰত আমি এদিনীয়াকৈ বিয়ানাম প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু এই বিয়ানাম প্ৰতিযোগিতা যিহেতুকে আমাৰ অসমীয়া সমাজত লাহেকৈ লুপ্তপ্ৰায় হ'বলৈ ধৰিছে, গতিকে আমাৰ মহিলাসকলে যে তেওঁলোকে বিহু সুৰক্ষা সমিতিৰ সৌজন্যত আৰু তেওঁলোকৰ মহিলা মঞ্চৰ উদ্যোগত কি কৰিছে, ইয়াক যাতে অলপ জীয়াই তুলিব পাৰি আৰু সমাজৰ মাজত যাতে চৰ্চা কৰাব পৰা যায়, ইয়াক প্ৰচাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যেই আজি তিনিচুকীয়া জিলা মহিলা মঞ্চই এই বিয়ানাম প্ৰতিযোগিতা এদিনীয়াকৈ আয়োজন কৰিছে। আৰু সেই বিয়ানাম প্ৰতিযোগিতাত আমাৰ যথেষ্টখিনি সংখ্যক প্ৰতিযোগী দলে এটা অংশগ্ৰহণ কৰিছে। আৰু ইয়াত অংশগ্ৰহণ কৰিবৰ আমাক উৎসাহিত কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ মহিলা মঞ্চৰ আহ্বায়িকাসকলো আহিছে আৰু কেন্দ্ৰীয় সমিতিৰ সেৱা মঞ্চৰ ব্যক্তিসকলো আমাৰ লগত আছেহি। গতিকে আমি আশা ৰাখিছোঁ যে মহিলাসকলে যিটো প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টাটো সুদূৰ প্ৰসাৰী হওক, এই উত্তৰণ ঘটক আৰু তেখেতসকলক এই প্ৰচেষ্টা যাতে দীৰ্ঘায়ু হৈ আগুৱাই লৈ যাব পাৰে তাকে আশা কৰি মই সংবাদসেৱী সকলোকে ধন্যবাদ জনাইছোঁ। তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ অন্তৰ্গত তিনিচুকীয়া জিলা মহিলা মঞ্চই আজি বিয়ানামৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আমাৰ এই সৌভাগ্য কেন্দ্ৰৰ তৰফৰ পৰা কেইবাগৰাকীও অতিথি আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতক মই এই আপাহতে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তিনিচুকীয়া জিলা মহিলা মঞ্চই আগতে আমি আখৰাত যোগদান কৰিছিলোঁ আৰু আজি পেঙেৰী চুকাফা ভৱনত আমি স্থান লৈছোঁ। ইয়াতে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ পৰা মহিলাসকল আহি বিয়ানামৰ প্ৰতিযোগিতাত যোগদান কৰিছেহি আৰু আমি আজি এই প্ৰতিযোগিতা সুচাৰুৰূপে পালন হওক তাৰে কামনা কৰিছোঁ।